আজি আমি আলোচনা কৰিম অসম সন্তান ৰিয়ান পৰাগে IPL খেলি কিমান টকা উপাৰ্জন কৰে আৰু লগতে ৰিয়ান পৰাগে IPLত কোনটো বছৰত কেনেকুৱা প্ৰদৰ্শন আগবঢ়াইছিল তাৰ বিষয়ে আলোচনা কৰিম। ৰিয়ান পৰাগে 2019 চনৰ ৰাজস্থান ৰয়েলছৰ হৈ ডেবিউ কৰিছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকা দেখিবলৈ পাইছোঁ। 2019 চনৰ ৰিয়ান পৰাগে চেলাৰী 20 লাখ টকা পাইছিল আৰু 2020-2021 বৰ্ষতো এওঁৰ চেলাৰী কোনো হাল সলনি হোৱা নাছিল। তিনিটা বছৰ তেওঁ 20 লাখ টকা চেলাৰী পাইছিল, কিন্তু 2022 বৰ্ষৰ IPLত তেওঁৰ চেলাৰী বহুত বাঢ়ি গ'ল আৰু 2022 বৰ্ষৰ IPLৰ ছিজনটোত তেওঁ 3,80 লাখ টকা চেলাৰী পাইছিল। এতিয়া আপোনালোকে নিশ্চয় বুজি পালে যে ৰিয়ান পৰাগে IPL খেলি কিমান টকা উপাৰ্জন কৰে। আৰু ৰিয়ান পৰাগৰ প্ৰদৰ্শনৰ কথা ক'বলৈ গ'লে 2019 চনত 7খন মেচ খেলিছিল আৰু 5বাৰ বেটিং কৰি টোটেল 160 ৰান মাৰিছিল আৰু সৰ্বাধিক স্ক'ৰ 50 আছিল। 2020 চনত 12খন মেচ খেলিছিল আৰু 4বাৰকৈ বেটিং কৰি টোটেল 86 ৰান মাৰিছিল আৰু সৰ্বাধিক স্ক'ৰ 42 ৰান আছিল। 2021 চনত 11খন মেচ খেলিছিল আৰু 10বাৰকৈ বেটিং কৰিবলৈ সুবিধা পাইছিল, কিন্তু ইমান সুবিধা পোৱাৰ পাছতো মাত্ৰ 93 ৰান মাৰিবলৈ সক্ষম হৈছিল আৰু সৰ্বাধিক স্ক'ৰ মাত্ৰ 25 ৰান আছিল। আৰু 2022 চনত 17খন মেচ খেলিছিল আৰু বেটিং কৰিবলৈ 14বাৰ আহিছিল আৰু 14খন মেচত 183 ৰান মাৰিছিল আৰু সৰ্বাধিক স্ক'ৰ 56 আছিল। ৰিয়ান পৰাগৰ IPLৰ বেটিঙৰ প্ৰদৰ্শন এনেকুৱা ধৰণৰ আছিল। আৰু বলৰ প্ৰদৰ্শনৰ কথা ক'বলৈ গ'লে ৰিয়ান পৰাগৰ বলৰ প্ৰদৰ্শনো ইমান এটা ভাল নহয়। তেওঁ এই 4টা বছৰত 26 অভাৰ বলিং কৰিছিল আৰু মাত্ৰ 26 অভাৰতে 280 ৰান দিছিল আৰু উইকেটো মাত্ৰ 4টাকৈ দখল কৰিছিল। ইকনমি চাবলৈ গ'লে তেওঁ 1 অভাৰত প্ৰায় 10.70 ৰানকৈ দিছে। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।